সকলে বহুতে ইমেজ ডাউনলোড কৰে গুগলৰ পৰা, কিন্তু মানুহে নাজানে যে ক'ৰ পৰা আমি শৰ্টকাট ইমেজ ডাউনলোড কৰিব পাৰোঁ, যে আমাৰ নিজৰ পছন্দ মতে আমি ইমেজ ডাউনলোড কৰিব পাৰি। সেইকাৰণে আপোনাৰ কি কৰিব লাগিব, এটা প্লে ষ্টৰত যাব লাগিব, যিটো প্লে ষ্টৰটো হ'ল এইটো। অলপ সময় লাগিব, ইয়াত সাৰ্চ কৰিব লাগিব। ইয়াত আপুনি সাৰ্চ কৰিব পাৰে অল ইমেজ এটা আহি পৰিছে অল ইমেজ ডাউনলোড এপ, এইটো সাৰ্চ কৰিব। তে আমি ইনষ্টল কৰিছোঁ, গতিকে আমাৰ এইটো ইনষ্টল কৰা আছে, এইটো এপছটো ইমেজ ডাউনলোড অল সাৰ্চ। ইয়াত আহি যেটো আমাৰ মোবাইলত ইনষ্টল কৰা আছে, ইয়াৰ পৰা আপোনালোকক আমি দেখাই আছোঁ কেনেকৈ আপুনি শৰ্টকাট ইমেজ ডাউনলোড কৰিব পাৰে। এটা আপুনি সাৰ্চ কৰক এনিমেল। এটা সাৰ্চ বাটনত ক্লিক কৰি সাৰ্চ কৰিব। এটা আপোনাৰ সাইজটো সিলেক্ট কৰিব, কিমান দিব পাৰে। তাৰপিছত ইয়াত তলত আছে ষ্টাৰ্ট ডাউনলোড, এতিয়া অলপ সময় লাগিব। আহি পৰিছে, এইটো টিক মাৰ্ক দিব। আপোনাৰ কেইটা লাগে পিকচাৰ, বা আপুনি একেলগে 50টা 100টা যিমান পাৰে ইমানে ডাউনলোড কৰিব পাৰে। এইটো বেক স্পেচ মাৰিব, এতিয়া ইয়েছ মাৰিব। এতিয়া সেভিং হৈ আছে আপোনাৰ ফটোবিলাক, ডাইৰেক্ট গ্যালাৰীত গৈ আছে। এতিয়া আপুনি চাব পাৰিব যে এইটো আমাৰ ক'ত আহিল। এইটো আমাৰ গ্যালাৰী। এইটো যেটো আমি সাৰ্চ কৰিছিলোঁ এনিমেলছ, এই আহি পৰিছে। এনেকৈ আপোনালোকে অতি সহজে ইমেজ ডাউনলোড কৰিব লাগে। গুগলত নগলে হ'ব, এইটোৰ পৰা ডাইৰেক্টলি শৰ্টকাট হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগে, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থ্যাংকস ফৰ ওয়াচিং দিস ভিডিঅ'।